তো এইবোৰ দেখিছেনে ষ্টাৰ্টাৰবোৰ দেখাই আছোঁ এয়া ফুচকা তাৰপিছত কফি তাৰপিছত এয়া ক্ৰিস্পি চিলি চুইট কৰ্ণ তাৰপিছতে আলু চাট এয়া দৰাৰ চাচিয়েক আৰু মাকে পূৰা একদম ষ্টাৰ্টাৰ খাই আছে তো আপোনালোকক মেইন কোৰ্চবোৰ দেখাম কি আছে অলপ পিছত তো এতিয়া যিমান পাৰোঁ সেয়া দেখাই আছোঁ এয়া ৰাফায়তক দেখিছেনে তাৰ পাপাৰ কোলাত কি ধুনীয়াকৈ শান্তশিষ্ট হৈ আছে অলপ পিছত তাৰ উৎপাতখিনি দেখা পাব আৰু তো এয়া মেইন কোৰ্চৰ স্পেচখিনি এয়া দেখিছেনে মেইন কোৰ্চৰ ভিডিঅ' চাটনি চালাড বৰা এইবোৰ কিবাকিবি আছেই আৰু কি আছে এয়া হ'ল পাপৰ মানে চানা ভুজিয়াটো এইটো পোলাও প্লেইন ৰাইচ তাৰপিছত এয়া হ'ল প্লেইন ডাল তাৰপিছত এয়া হ'ল মিক্স ভেজ তাৰপিছত এয়া হ'ল কাচকল কোফতা তাৰপিছত এইটো হ'ল পনীৰ বাটাৰ মছলা এয়া হ'ল গাজৰ হালোৱা এয়া হ'ল ফিছ তাৰপিছত এয়া হ'ল চিকেন ড্ৰাই ফ্ৰাই তাৰপিছতে এইটো বেষ্ট আছিলে দেই চিকেনটো তাৰপিছত এয়া হ'ল মটন ৰোগন জোছ এইটো নুখোলে কিয় খোলক আকৌ এয়া কিবা হওক নহওক ইনায়ে কিন্তু বায়েকৰ কৰ্তব্য ভাল কৰি একদম পালন কৰিছে দেই দেখিছেনে নাই সি বাৰে বাৰে জোতা খুলি দিয়ে আকৌ ইনায়ে লগাই দিয়ে এয়া দেখিছেনে তাৰ উৎপাত চেচ তাৰ ব্লেজাৰটো খুলিলেই সি উৎপাত ষ্টাৰ্ট আৰু তাৰ এয়া বিয়াৰ দিনাখনো মামাৰ মানে ডিউটিবিলাক চেচ হোৱা নাই আৰু তাৰ এয়া ৰাফায়তৰ মামা ৰাজা মামা আৰু ৰাজা মামাৰ মামা বাবুল মামা আমাৰ চ' আপোনালোকক দেখাম বাৰু চবৰ লগত চিনাকি কৰাই দিম বাৰু এইটোতো এটা মেণ্ডেটৰী ভিডিঅ' গোটেই ফেমিলিটোৰ চ' আমাক কেনেকুৱা লাগিছে আপুনি কমেণ্ট কৰি জনাব আৰু এয়া হোৱাইট কালাৰ মেখেলা চাদৰত ইনায়াৰ চাচি আৰু গ্ৰীণ কালাৰ শাড়ীত ইনায়াৰ পেহী হয় আৰু এয়া হ'ল ৰাফায়াত ইনায়াৰ চাচা আৰু এয়া ৰাফায়তৰ কাজিন হয় দেখিছেনে ৰাফায়তে পূৰা একদম চিনি পাইছে আৰু দেই ককায়েকক পূৰা একদম তাৰ লগত ধুনীয়াকৈ বহি আছে চ' এয়া চব মানুহবোৰ আহিছে আৰু ইফালে আমাৰ MLA ছাৰ ৰূপক শৰ্মা ছাৰো আহিছে তো এয়া দেখিছেনে পটককৈ চব মানুহ আহিছে আৰু ভিৰো হৈছে ভালকৈ বাৰু দেখাব পৰা নাই আপোনালোকক যিমান পাৰোঁ দেখাই আছোঁ এয়া হ'ল আমাৰ MLA ছাৰ ইমান যে কষ্ট হৈছে তল ওপৰ কৰিয়ে থাকিব লগা হৈছে এবাৰ সেয়া পিংক কালাৰ শ্বাৰ্টত আব্বা হয় আব্বাৰ ফ্ৰেণ্ডছবোৰো আহিছে চ' আব্বাই ফটো চটো ভিডিঅ' চিডিঅ' লৈ আছে চবেই এয়া হ'ল ৰাফায়ত তাৰিফৰ কোচত আছে তাৰিফ হ'ল আমাৰ দৰাৰ বেষ্ট ফ্ৰেণ্ড আৰু এইফালে দেখিছেনে মানুহবোৰ চব আহিছে গিফ্ট চিফ্ট দিছে আৰু এইফালে নাইৰা আৰু ইনায়া পূৰা গিফ্টবিলাকে ঠিক কৰি আছে বেচেৰি দুজনী ভাল কাম পাইছে আৰু এয়া হ'ল দৰাৰ ফ্ৰেণ্ডছ গোটেই ফ্ৰেণ্ডছবোৰ আহিছে আৰু আৰু এয়া আহিছে আমাৰ এক্স মিনিষ্টাৰ আৰু চামগুৰি সমষ্টিৰ MLA ৰকিবুল হুছেইন ডাঙৰীয়া ছাৰ আৰু যিহেতু ইলেকশ্যন চলিয়ে আছে ইলেকশ্যনৰ টাইম আৰু ইমান ধুনীয়াকৈ টাইম মিলাই যে আহিব পাৰিছে সেইকাৰণে বহুত বেছি ভাল লাগিছে আমাৰ আৰু এয়া ইনায়াৰ ফ্ৰেণ্ডছ পাই গ'ল আৰু তাই পূৰা একদম সিহঁতৰ যি কথা দেখিছেনে আৰু দেখিছেনে সিহঁতে বা যি কফি খাইছে গৰম গৰম কফি আৰু কফিটো কিন্তু বহুত টেষ্টি আছিলে দেই যি কওঁ নকওঁ কফিটো বেষ্ট আছিলে মানে ইমান টেষ্টি আছিলে কফিটো মোৰ আকৌ এবাৰ খাব মন গৈছিলে বাট নাপালোৱে আৰু সময় খাবলৈ আৰু ইনাও বেছি একদম টায়াৰ্ড হৈ গৈছে পূৰা ৰাফায়তৰ দেখিছেনে ব্লেজাৰ গ'ল আৰু এতিয়া দৰাৰ ভনীয়েক কইনাৰ ভনীয়েক দৰাৰ ভাগিন ইশাদ নাজদিন আৰু পুতলা ইহঁতে ফটোশ্বুট কৰি আছে আৰু মই মাজেদি অহা যোৱা কৰিয়ে আছোঁ আৰু দেখিছেনে
কৰি নাযাবা মৰম কৰি দিয়া বাবুটো মৰম কৰি দিয়া খালো গ্লাস এটা বিয়া কেক পাৰ্টি কেক খালো বলো এতিয়া হৈ গ'ল ক'ত তোমাৰ কাকাটো ক'ত বদমাছি কাকাটো ক'ত হাঁহি দিয়া মানুহ এতিয়া কমি গ'ল গাটো বহুত টায়াৰ লাগি আছিলে আৰু এতিয়া 11:10 হৈ গৈছে পুৰা টায়াৰ হৈ আছে আৰু এয়াই আমাৰ ৰিচিপশ্যন শেষ হ'ল চবেই ৰিল চিল বনালে আৰু এয়া দেখিছেনে মষ্ট হাৰ্ড ৱৰ্কিং বয় ৱাচি মোৰ মামাৰ ল'ৰা সি বহুত কষ্ট কৰিছে আৰু চবকে থেংক ইউ ছ' মাছ যোনে যোনে কষ্ট কৰিছে এই বিয়াখনত যোনে যোনে এফৰ্টছ দিছে চবকে থেংক ইউ ছ' মাছ আৰু এয়া আমাৰ মৰমৰ লিটিল প্ৰিন্সেছ আৰু এতিয়া কিছুমান পিকচাৰ্ছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এয়া দেখিছেনে পেহী আৰু এয়া হ'ল ৰূপক শৰ্মা ছাৰ আমাৰ সদৰৰ MLA নগাঁও টাউনৰ আৰু এয়া হ'ল MLA চমুৱা ছাৰ আৰু এয়া মই আৰু ইনায়াৰ ছাৰ আৰু এয়া হ'ল ডিম্পী আৰু আশিক মোৰ কাজিন আৰু তাইৰ হাজবেণ্ড এয়া হ'ল মোৰ স্কুল ফ্ৰেণ্ড জেনি আৰু এয়া হ'ল মোৰ ননদ আৰু এয়া আমাৰ ফেমিলি পিকচাৰ্ছ কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এয়া মোৰ ভণ্টি নাজনীন আৰু তাইৰ দুজনী ফ্ৰেণ্ড ফাৰহিনৰ লগত এতিয়া আমি বিয়া ঘৰৰ পৰা আহিলো আমাৰ ৰিচিপশ্যন শেষ হ'ল বিয়াও শেষ হ'ল বহুত বেয়া লাগিছে তো মোৰ গোটেই ভিডিঅ'টো চাওক থেংক ইউ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল